নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যিসকল মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকক বহুত ৱেলকাম, আৰু যিসকল মোৰ চেনেলত আগৰ পৰাই আছে নাইবা মোৰ ৰেগুলাৰ ভিউৱাৰ হয় তেওঁলোককো পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ মোক আগলৈকে এনেদৰেই ছাপোৰ্ট কৰি যাব, সহায় কৰি যাব আৰু মোৰ ভুল ত্ৰুটিবোৰ আঙুলিয়াই দি যাব। আজি মই আপোনালোকলৈ আগবঢ়াম এটা ৰিভিউ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে মৰম দিব আৰু আঁকোৱালি ল'ব। মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লগা প্ৰডাক্টটো হৈছে এইটো ভিক্স বেবী ৰাব কমফৰ্ট ফৰ বেবিজ। এই প্ৰডাক্টটোৰ বিষয়ে বহুতেই হয়তো জানে। যিসকলে নাজানে বা যিসকল নতুনকৈ মাক হৈছে সেইসকলৰ বাবে প্ৰয়োজনীয় হ'ব বুলি ভাবিহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যিসকলে এই ভিডিঅ'টো প্ৰয়োজনীয় নহয় বুলি ভাবে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে। বেবী এটাৰ যেতিয়া চৰ্দি লাগে, নাকেৰে উশাহ ল'ব নোৱাৰে, তেতিয়া এই প্ৰডাক্টটোৱে বহুত সহায় কৰে। মই প্ৰথমতে এই প্ৰডাক্টটোৰ বিষয়ে জনা নাছিলোঁ, কিন্তু যেতিয়া মই মাত্ৰ দুবাৰ ব্যৱহাৰ কৰিছোঁ মোৰ ছোৱালীজনীৰ ক্ষেত্ৰত, কিন্তু বহুত ভাল পাইছোঁ মই এই প্ৰডাক্টটো। ইয়াত আছে কণ্টেইনছ এল'ভেৰা, কোকোনাট অইল, ফ্ৰেগ্ৰেন্স অফ লেভেণ্ডাৰ আৰু ৰ'জমেৰী। এই প্ৰডাক্টটো আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰতে পাই যাব। অৱশ্যে মই এইটো অনলাইনত আনিছিলোঁ। 3 মন্থৰ পৰা ওপৰলৈকে সকলো বেবীৰ ক্ষেত্ৰতে এই প্ৰডাক্টটো আপোনালোকে ইউজ কৰিব পাৰে। অৱশ্যে এই প্ৰডাক্টটো আপোনালোকে ডক্টৰে ৰিকমেণ্ড নকৰাকৈ ব্যৱহাৰ নকৰিব। যদি বেবীটো ডাঙৰ হয় তেতিয়া কোনো কথা নাই, কিন্তু যদি বেবীটো সৰু তেন্তে ডক্টৰে ৰিকমেণ্ড নকৰাকৈ এই প্ৰডাক্টটো ইউজ নকৰিব। ইয়াৰ পেকেজিংটো এনেদৰে আহে। ডাঙৰ আৰু সৰু দুইটা ছাইডতে পাই যাব আপোনালোকে। এইটো আচলতে বেবীৰ যেতিয়া চৰ্দি হয় তেতিয়া নাকেৰে উশাহ ল'ব নোৱাৰিলে ডিঙিত, পিঠিত আৰু তলুৱাত মালিচ কৰি দিব লাগে, তেতিয়া মানে ভাল হয়। নাকত ডাইৰেক্ট লগাব নালাগে এই বস্তুটো। এইটো 25 ml হয়। অনলাইনত ইয়াৰ প্ৰাইচ আছিল 105 ৰুপি, গতিকে ইয়াৰ প্ৰাইচটো বহুত এফৰ্ডেবল হয়। এইটো দেখিছে নহয়, এইটো মই মাত্ৰ দুবাৰ ইউজ কৰিছোঁ, আপোনালোকে কেইবাবাৰো ইউজ কৰিব পাৰিব। গতিকে আজি মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে বা আপোনালোকৰ বাবে অলপ হ'লেও প্ৰয়োজনীয় বুলি ভাবিলে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আগলৈ মই বনোৱা ভিডিঅ'সমূহ আপোনালোকে পাই থাকে।